লকডাউনত পত্নীজনী মাকৰ ঘৰত থকাৰ বাবে স্বামীয়ে কৰিলে দ্বিতীয় বিবাহ। হে, এইটো আকৌ কেনেকুৱা কথা? কৰিবই, ধৈৰ্যৰো এটা সীমা থাকে। কিমান কণ্ট্ৰল কৰিব? সকলো পত্নীয়ে বিয়াৰ পাছত যৌতুকৰ বাবে মাৰ নাখায়। কিছুমানে পৰৰ পুৰুষৰ লগত লিলিমাই কৰাৰ বাবেও খায়। সকলোবোৰ মানুহ বেয়া, লেতেৰা, হিংসাকুৰীয়া, কুস্বভাৱৰ নহয়। কিছুমান পপিয়াও থাকে। মই ৰাতি শুলে মতে জোতা এযোৰ, কমচে কম চেণ্ডেল এযোৰতো পিন্ধি কিনে শুমেই। যোৱাকালি ৰাতি মই খালী ভৰিৰে গৈ শহুবুঢ়া ঘৰত পাইছোঁগৈ। কিমান লাজ পাইছোঁ। শহুবুঢ়া কৈছে কেলা বোলে জোঁৱাই টিকটক কৰে, চেণ্ডেল এযোৰ নাই। ধুত, কিমান লাজ পাইছোঁ। এটা সঁচা কথা কওঁ দেই, সৰুতে যিবোৰ মানুহে কুকুৰৰ প্ৰেম দেখি শিলগুটি দলিয়াইছিলে, এতিয়া সেইবোৰ মানুহেই কুকুৰৰ অভিশাপত ছিংগেল বুলি চেণ্টি ফালি থাকে। যেতিয়া ফৰেইন কাণ্ট্ৰি এখনত মানুহ এজন আগত আহে, তেতিয়া কয় এক্সকিউজ মি, আৰু আমাৰ অসমত আবে আগৰ পৰা আঁতৰ নাবে কেলা। কিছুমান মানুহ আছে ছেক্স শব্দটো শুনিলে এনেকুৱা চকু টেলেকা টেলেক কৰি চায় যেন সিহঁতবোৰে হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ যোগেদি জন্ম হৈছে। আৰে যিজনী ছোৱালীয়ে 15, 18, 20 বছৰীয়া মাক দেউতাকৰ মৰমক আওকাণ কৰি 2 বছৰ চিনাকি ল'ৰা এটাৰ লগত পলাই যাব পাৰিছে, সেই ছোৱালীজনীয়ে হাজবেণ্ডক এৰি বেলেগলৈ পলাই যোৱাটো তেনেই সাধাৰণ কথা। দেহা, মোক নাপালে তুমি কি কৰিবা? তোক নাপালে মই তহঁতৰ ঘৰ আগত যে হৰকান্ত, তাৰ মাজুজনী জীয়েক তামাম মালবে, তাকেই পতাম। অ' ভাই, লকডাউন খুলছে নেকি? নাই খোলা নাই, বঢ়াইহে দিছে। বঢ়াই দিছে। এতিয়া আকৌ যাওঁতে পিছে এই যে ল'ৰাবিলাকৰ 20ৰ পৰা 25 বছৰ বয়সটো বৰ বেয়া দেই। কেলে মানে কাৰণটো হ'ল কি, কালি আৰু ছোৱালী এজনীক লগ ক'ব মাতিলোঁ নহয়, উস্তাদি মাৰি কিনে মাককো লগত লৈ আহিব ক'লোঁ। এতিয়া মাকজনীকহে পচন্দ হৈছে। এবাৰ মানে আমাৰ দাদাৰ খোলালীজনী মোৰ পচন্দ হৈ গ'ল, কিন্তু মই দাদাৰ অৱস্থাটো চাই না কৰি দিলোঁ, কাৰণ সেইজনীওতো মোৰ বৌৰ ভনীয়েকে হয়